নমস্কাৰ মই কংকনাই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল কংকনা ডে ব্লগছলৈ বহুদিনে হ'ল আপোনালোকৰ লগত একো ভিডিঅ' শ্বেয়াৰ কৰিব পৰা নাই কিন্তু আজি আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰিব লৈছো অতি সহজে আৰু কম ইনগ্ৰেডিয়েন্টছে বনাব পৰা এটা ৰেচিপি ৰেচিপিটো হৈছে জিকা আৰু সৰু মাছৰ এটা ৰেচিপি মই ভাবো ভিডিঅ'টো চাই আপোনালোকে ভালেই পাব যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই দিয়া ভিডিঅ' নটিফিকেশন আপোনালোকে পাই থাকে তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো জিকা মাছৰ তৰকাৰী বনাবলৈ এতিয়া মই মাছবোৰত নিমখ হালধি দি মেৰিনেট কৰি ভাজি লম মাছবোৰ হাফ হৈ গৈছে মই এতিয়া প্লেট এখনত উলিয়াই লম মই এতিয়া ইয়াতে মেথি গুটি দি দিছো অলপ দিছো জিৰা গুৰি ধনিয়া গুৰি আৰু ৰেড চিলি অলপ দিছো মই তৰকাৰীখন বনাবলৈ জিকা লৈছো 3টা জিকা কাটি ললো টুকুৰা টুকুৰকৈ সৰু সৰুকৈ লগতে আলু লৈছো এটা মিডিয়াম সাইজৰ এই জিকাটো নিচিনাকৈ কাটি লৈছো দীঘল দীঘলকৈ জিকা টুকুৰা কৰি মছলাবোৰ ভজা হৈ গৈছে মই এতিয়া ইয়াতে জিকা আৰু আলুবোৰ দি দিছো এতিয়া এইবোৰ 1 মিনিটমান সময়ৰ কাৰণে ঢাকন লগাই ৰাখি দিম সোৱাদ অনুযায়ী এতিয়া আৰু হালধি দি দিছো এইবোৰ মই এতিয়া ভালদৰে লৰাই লম লৰাই হৈ গৈছে মই এতিয়া 5 মিনিট মানৰ কাৰণে আকৌ ঢাকন লগাই ৰাখি দিম 5 মিনিট হৈ গৈছে জিকাবোৰ যেটো ফ্ৰেছ আছিল এই কাৰণে পানী ওলাইছে জিকাৰ পৰা আদা নহৰু পেষ্ট অকমান দি দিছো মই এতিয়া ইয়াতে ফ্ৰাই কৰি থোৱা মাছবোৰ দি দিম আধা গ্লাস পানী এড কৰিছো এয়া পানী শুকাবলৈ আৰম্ভ কৰিছে যেহেতু প্ৰায় খবৰ হ'লেই আৰু 2 মিনিটমান ৰখাৰ পিছত আমাৰ জিকা আৰু সৰু মাছৰ তৰকাৰী ৰেডি হৈ যাব এসা আমাৰ সৰু মাছৰ লগত জিকাৰ তৰকাৰী ৰেডি হৈ গ'ল কি ধুনীয়া গোন্ধ এটা ওলাইছে বিৰাট টেষ্টি হ'ব খাবলৈ